মই আজি লৈ আহিছো আপোনালোকৰ বাবে এটা ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে Xiaomi মোবাইলৰ দাম কিয় কম ইমান ভাল ভাল ফিচাৰ্স দিয়ে তথাপিতো ইয়াৰ মোবাইলটোৰ দাম কম কিয় ইয়াৰ কম হোৱাৰ কাৰণ কি ইয়াৰ কাৰণ কি চাবলৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক নিশ্চয় বুজি পাব ইয়াৰ প্ৰথম কাৰণটো হৈছে এডভাৰটাইজমেন্ট অন্য মোবাইলৰ নিচিনা Xiaomi মোবাইলৰ এডভাৰটাইজমেন্ট বেছি আগবঢ়া নহয় যিবিলাক ধৰক Vivo আৰু Oppo আছে বহুত এডভাৰটাইজমেন্ট মাৰে টিভিত মাৰে এক্টৰ লয় এক্ট্ৰেছ লয় ডাঙৰ পোষ্টাৰ মাৰিব তেনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট আচলতে Xiaomi মোবাইলৰ নাই সেই কাৰণে Xiaomi মোবাইলে এডভাৰটাইজমেন্টৰ পইচা মোবাইলৰ বিক্ৰী কৰি পেলাই উঠাব নুখুজে তাহাতে ভাবি থাকে আপুনি মোবাইলটো কেনেদৰে কিনিব পাৰে আপুনি মোবাইলটো কেনেদৰে কম দামত কিনিব পাৰে তাহাতে ভাবি থাকে মোবাইলটো আমি কিদৰে কম দামত উলিয়াব পাৰো বিক্ৰী কৰিব পাৰো তাৰ পিছৰ কাৰণটো হৈছে লাভ কম আৰু বিক্ৰী বেছি তাহাতে লাভ কম খায় কিন্তু বিক্ৰী বেছিকৈ কৰে তাৰ পিছৰ কাৰণটো হৈছে ফ্ল্যাশ সেল আপুনি ফ্ল্যাশ সেল চিনি পাইনে যেতিয়া আপুনি Xiaomi মোবাইলৰ অৰ্ডাৰ কৰিব বিচাৰিব তেতিয়া আপুনি কোনো এটা তাৰিখলৈ ৰখিব লাগিব কোনো এটা বাৰলৈ ৰখিব লাগিব তেনেকুৱা ধৰণৰ হয় সপ্তাহৰ এটা বাৰেহে মোবাইলৰ যিবিলাক অন্য মডেল আছে সেইবিলাক বিক্ৰীৰ কাৰণে উলিয়াই দিয়ে কেতিয়াবা Note 4 দিব কোনো এটা বাৰত বাৰু A1 দিব কোনো এটা বাৰত Note 5 দিব তেনেকুৱা হয় তাৰ ফলত এই মোবাইলটো সকলোৱে কিনিব নোৱাৰে আৰু সেইটো কাৰণে মোবাইলটো কিনাৰ প্ৰতি মানুহৰ ইচ্ছা থাকে আপুনি তাৰ পিছৰ কাৰণটো হৈছে অনলাইন শ্বপিংটো হৈছে যেতিয়া আপুনি মোবাইলটো অনলাইন শ্বপিঙত কিনিব তেতিয়া মোবাইলটো একদম কম দামত আপুনি পাই যায় কোম্পানীৰ পৰা যোনটো ৰেটত ওলাই আহে আপুনি সেই ৰেটতে আপুনি মোবাইলটো কিনিব পাৰে কোনো ৰিটেইলাৰৰ পৰা আপুনি কিনিবলগীয়া নহয় তেতিয়া আপুনি পইচা বেছি ভৰিব নালাগে যেতিয়া হোলচেলৰ পৰা ৰিটেইলৰ পৰা আৰু গাঁৱৰ দোকানত যেতিয়া পাই যাব তেতিয়া মোবাইলৰ দামটো বহুত বাঢ়ি যাব লাভ খাওঁতে তেনেকুৱা ধৰণৰ নহয় আৰু MI মোবাইলৰ নিজৰ ডেলিভাৰী সাৰ্ভিসও আছে তাহাতে নিজেও মোবাইল ডেলিভাৰী কৰে আৰু আপুনি নিজৰ মোবাইলতে এটা এপছ আছে MI ষ্ট'ৰ তাত মোবাইল অৰ্ডাৰ কৰিব পাৰি হেডফোন অৰ্ডাৰ কৰিব পাৰি বেটাৰী অৰ্ডাৰ কৰিব পাৰি আপোনাক MI ৰ যি এক্সেসৰিজ লাগে সকলোবিলাক পাই যাব তাৰ পিছৰ কাৰণটো হৈছে পাৰ্টছ যিবিলাক মোবাইল এটা বনাবৰ কাৰণে যিবিলাক পাৰ্টছ লাগে সেইবিলাক হৈছে চাইনাৰ পৰা আনে কাৰণ চাইনা হৈছে ইলেক্ট্ৰনিক্সৰ কাৰণে বহুত আগবঢ়া যিবিলাক মোবাইলটো বনোৱাৰ কাৰণে যিবিলাক মেটেৰিয়েল লাগে সেইবিলাক হৈছে চাইনাত কম দামতে পাই যায় সেইটো কাৰণে চাইনাৰ পৰা আনি মোবাইলটো ইণ্ডিয়াত এছেম্বলিং কৰা হয় যেতিয়া মোবাইলটো এছেম্বলিং কৰিব মোবাইলটো ইণ্ডিয়াত তেতিয়া মোবাইলটো ইণ্ডিয়াৰ কাৰণে বনোৱাৰ কাৰণে ইণ্ডিয়াত মানে বিক্ৰী কৰাৰ কাৰণে বনাই দিয়ে আৰু মোবাইলটোৰ দাম কম দামতে ওলাই যায় য'ত ইণ্ডিয়াৰ এটা মোবাইল কিনিব গ'লে আপুনি ধৰক Note 4 ৰ ফিচাৰ্সটো আপুনি ল'বলৈ যদি ইচ্ছা কৰে Vivo বা Oppo তেতিয়াহ'লে আপুনি 20,000 22,000 টকা দিব লাগিব তেতিয়াহে আপুনি সেইটো ফিচাৰ্স পাব আৰু আন এটা কাৰণ আছে যিবিলাক MI মোবাইলৰ ধৰি লওক Xiaomi বা MI তাৰ অফিসটো হৈছে চাইনাত তাহাঁতৰ অফিসৰ ইঞ্জিনিয়াৰ আৰু সাপোৰ্ট সিস্টেমটো বহুতে ভাল তাৰ ফলত আপুনি মোবাইলটো নিঃসন্দেহে কিনিব পাৰে কোনো সন্দেহ কৰিবলগীয়া কথা নাই চাইনিজ মোবাইল হৈ যদিও যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব মোৰ চেনেলটো অলপ আগুৱাই যোৱাৰ কাৰণে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ